Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভাল কৈ আছে আৰু আজি আকৌ এটা হ্যান্ড এমব্ৰইডাৰী ভিডিও লৈ আহিছো ৰঙা ৰঙৰ চাদৰ মেখেলা এযোৰ ত্ৰিকোণেৰে এমব্ৰইডাৰী কৰিবলৈ লৈছো ইয়াৰ আগত সাৰ্কেল শেপত মই চিন্দি লৈছো এসা কেনেকুৱা ধৰণে মই দুটা ডাঙৰ ডাঙৰকে সাৰ্কেল শেপত চিন্দি লৈছো আৰু দুটা সৰু সৰু সাৰ্কেল শেপত মই এনেকে চিন্দি লৈছো আৰু এফালে এডাল এনেকে আঁচ মিলাই লৈছো বেকাকে আৰু এফালে এডাল আৰু এফালে পাটৰ আকাৰ দিবলৈ চিনবোৰ দি লৈছো প্ৰথমতে আৰু এতিয়া মই মাজটো সৰু সৰুকে দুটা ডট ডট দি লৈছো আৰু সৰু সাইজৰ এডাল বগা ৰঙৰ ৰিবন লৈ লৈছো মই চাদৰ মেখেলাযোৰ আজি ৰঙাত বগা ৰিবনেৰে এমব্ৰইডাৰী কৰিম ফুলবোৰ বগা ৰঙৰ হ'ব এয়া চাওক প্ৰথমতে এনেকুৱা ধৰণে মই চিলাই ললো আৰু এডাল সৰু সূতাৰ সহায়ত এয়া চাওক এনেকে সৰু সৰু বিটস কেটামান ভৰাই লৈছো এনেকে বেজিটোত বিটস কিটা চিলাই লৈছো আৰু সেই সূতাডালৰ ওচৰতে মই আকৌ এনেকে খুচি হুমাই দিম এটা গুলকে মণিকিটা ভালকে ৰখি যাব আৰু ইয়াক প্ৰটেক্ট কৰিবলৈ তলফালৰ পৰা আকৌ মই বেজিটো এনেকে আনি এনেকে চিলাই দিম দুবাৰ তিনিবাৰকে মই এনেকে চিলাই দিম এই বেজিটো তেতিয়া ভালকে থাকিব আৰু লৰচৰ নহয় বেকাও হৈ না যায় আৰু 2 নম্বৰটো হো চিলাই ললো একে ধৰণে এতিয়া এডাল ডাঙৰ ৰিবন লৈ লৈছো আৰু অলপমান মাজতে সাৰ্কেল শেপত গিফট দি মই এই ফুলপাহৰ ডিজাইনটো এনেকে চিলাম এই ফুলপাহৰ ডিজাইনটো আপোনালোকে আগতো দেখিছে এনেকুৱা ধৰণে মই চিলাই গৈছো মাজতে খালি মই গিফট দি দিছো এবাৰ ফুলপাহ অলপ ডাঙৰ হ'ব আগতে মই এটো ডিজাইনতে চিলাইছো কিন্তু সৰু সৰুকে চিলাইছিলো এবাৰ ডাঙৰ হ'ব ফুলপাহ এয়া এনেকুৱা ধৰণে মই চিলাই গৈ আছো এয়া সব ফুলপাহ কমপ্লিট হৈ গল মাজতে ৰঙাকে গিফট এটা ৰাখিছো দেখিবলৈ এনেকুৱা লাগিছে আৰু 2 নম্বৰ বা ফুলও এয়া চাওক এনেকে চিলাই ললো এতিয়া সৰুকে আৰু দুপাহ চিলাম এয়া প্ৰথমতে সূতাৰে চিলাই লৈছো এই সূতা মই সূতাডাল হাত ভাগত চিলাম গিফট দি মাজতে চাওক এনেকুৱা লাগিছে দেখিবলৈ আৰু এতিয়া আৰু ডাঙৰ সাইজৰ ৰিবন এডাল লৈ ললো এই বেজিটো চাওক এনেকুৱা ধৰণে মই উলিয়াই লৈছো তল সাইডৰ পৰা আৰু বেজিটো এনেকুৱা ধৰণে সূতাডালত মই এনেকে ভৰাই লৈ এডাল সূতা গিফট দি এৰি আৰু আন এডাল সূতাৰে দি উলিয়াই লৈছো হে একে ধৰণে গিফট দি চিলাই যাম এই ফুলপাহ তেতিয়া ফুল এপাহৰ আকাৰ ল'ব কেনেকুৱা ধৰণে চিলাইছো চাই যাও বলক এতিয়া সেম এটো প্ৰসেসতে মই বাৰে বাৰে ৰিবনডাল এনেকে ভৰাই যাম তেতিয়া ফুলপাহ কমপ্লিট হৈ যাবগে এই ফুলপাহ চিলাবলৈ খুব সহজ হয় মই ৰিবনেৰে চাদৰ মেখেলাত আজিহে চিলাইছো বাৰু ফাৰ্স্ট টাইম এপ্লাই কৰিছো ৰিবনে এনে সূতাৰে মই এংকৰ গুলিৰে চিলাইছো মেখেলা চিলাইছিলো হলে আৰু ইয়া এনেকৈ ধৰণে চিলাই গৈ আছো আৰু দুবাৰ মান চিলালে কমপ্লিট হৈ যাব আৰু এতিয়া মই বেজিটো এনেকে সূতাডাল এনেকে তলফালে চিলাই দিম এয়া চাওক তলফালে এনেকে চিলাই দিছো সূতাগিডালো দেখা নাই এতিয়া আৰু এনেকে চিলাই দিছো গোল আকাৰত হৈ গল আৰু এতিয়া ডাঙৰ ফুল গিপাহত পাটৰ আকাৰ দিছো এনেকে
এতিয়া সৰু খুটাৰে এনেকৈ লাইন এটা অলপ বেকাকে লাইন এটা চিলাই নিম মই প্ৰথমতে গিফ্ট দি মই চিলাই গৈ আছো এই লাইনটো কমপ্লিট হ'বলৈ গৈ আছে আৰু এটা সৰু সাইজৰ ৰিবনেৰে এই ডিজাইনটোত মানে এনেকুৱা ধৰণে মই পকাই পকাই সৰু সৰুকে এটা বিটছৰ আকাৰত মই এনেকৈ চিলাই যাম এছাও আকৌ তলফালে এনেকৈ চিলাই গৈ আছো এই হুটাডাল গুটেই হুটাডালতে মই গিফ্ট দি এনেকুৱা ধৰণে মই চিলাই যাম ইয়া কমপ্লিট হৈ গল আৰু তলফালেও হেকে বেকাকে লাইন এটা দি পাটৰ আকাৰ দিছো ইয়া এয়া ফুল পাহ কমপ্লিট হৈছেগে আৰু 3 নম্বৰ পাহ ফুল এনেকৈ চিলাই ললো আৰু এইখন হৈছে চাদৰখনৰ আঁচলটোত মই 3 পাহ ফুল এড কৰিছো একে সেম ডিজাইনত 3 পাহ ফুল এড কৰিছো আৰু এইখিনি হৈছে দহিখিনি মই এনেকৈ কৰিছো হোৱাইট বিটছৰে মই দহিখিনি এনেকুৱা এইটো ডিজাইনত কৰিছো বগা বগা বিটছৰে মই কৰিছো আৰু চাদৰখনৰ বেক সাইডে এনেকৈ জাপি থোৱা আছে যে সেইকাৰণে বেক সাইডৰ ফুল পাহ হেয়া দেখুৱাই দিছো আৰু তলফালৰ চাদৰখনৰ দহিটো এনেকুৱা লাগিছে সমানকে জাপি থোৱা আছে কাৰণে খুব হেৰি লাগিছে দেখিবলৈ ঘন লাগিছে আৰু এয়া চাওক দেখিবলৈ এনেকুৱা লাগিছে আৰু এয়া মেখেলাখনত এনেকৈ পাহাৰ ডিজাইন দি ওপৰলে মই বগা বগা ফুল দিছো আৰু মেখেলাখনত মই অলপ ৰং বিৰঙৰ ফুল দিছো হালধীয়া আৰু পিচ কালাৰ দিছো ফুলবোৰ মেখেলাখন অলপ হেভিকে দিছো তলৰ ফালে আৰু চাদৰখনত মই বেছি ফুল দিয়া নাই গেৰো ডিজাইন এড কৰিছো দেখিবলৈ চাওক চাদৰ মেখেলাযোৰ এনেকুৱা লাগিছে এয়া এখন হৈছে মেখেলাখন আৰু এখন হৈছে চাদৰখন এয়া চাওক আৰু চাদৰ মেখেলাযোৰ পিন্ধি মই কেইকপিমান ফটো উঠিছিলো আৰু অলপমান ভিডিঅ' কৰিছিলো এয়া হৈছো মই আৰু মোৰ পাছফালে থকা বস্তুবোৰ আৰু বেৰখন ইগনোৰ কৰিব কাৰণ বহুত ঠেকঠুক ৰুম হয় আমাৰ ৰুমটো কাৰণ আমি চৰকাৰী কোৱাৰ্টাৰত থাকো হেতু কাৰণে এনেকুৱা লাগিছে দেখিবলৈ ভিডিঅ' কৰিবলৈ আসলতে খালি ৰুম হলে ভাল লাগে অকমান আহল বহল হলে ভাল লাগে ইয়াত বহুত ঠেক ৰুম বিলাক হেতু কাৰণে দেখিবলৈ ইমান ভাল হোৱা নাই আৰু বিশেষকৈ ভিডিঅ' কৰি দিয়া মানুহ নাই নিজে ফোনটো এজেগাত থৈ মই এনেকৈ ভিডিঅ' কৰিছো তথাপিও দেখুৱালো আৰু ভিডিঅ'টো আৰু চাদৰ মেখেলাযোৰ এয়া দেখিবলৈ এনেকুৱা লাগিছে আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে মোৰ ভিডিঅ'টোত লাইক কৰিব কমেন্ট কৰিব আৰু নতুন কোনোবাই চাইছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছো আপোনালোকে যতে নাথাকক কিয় সদায় হাঁহি থাকক সদায় সুস্থ থাকক সদায় ভালকে থাকক থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই